9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। ৰাতিপুৱা 5:30 বজাতে পাই গ'লোহি শিৱদৌল প্ৰাংগণত। আৰু আজি 2 তাৰিখৰ কাৰণে কি প্ৰস্তুতি চলি আছে সেইটো চাওক। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কিন্তু আপুনি স্কিপ নকৰিব, ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাওক আৰু বহুত ধুনীয়া লাগিব ভিডিঅ'টো চাই পিনি। প্ৰশিক্ষণ লৈ আছে, তেওঁলোকে আপোনালোকক আজি তত্বাৱধান কৰাত সহায় কৰি দিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও তেওঁলোকে আসন গ্ৰহণ কৰিব পৰা নাই, এইফালে যদি বোকা হৈ আছে ফিল্ডৰ মাজত, আপোনালোকে এই পকা জেগাটো ল'ব পাৰে, য'ত মানে ফুটপাথটো আছে, এই ফুটপাথবিলাকতো আপোনালোকে নিজৰ পজিশ্যনবিলাক বনাই ল'ব পাৰে। চকু বন্ধ থাকিব, নিজৰ হাত দুটাই নিজৰ তলুৱাটো মোহাৰি ল'ব। চকু বন্ধ মানে চকু নালাগে, নিজৰ শুনি থাকিব ইনষ্ট্ৰাকশ্যনটো। আৰু দুজন নহ'লে হাতটো গৰম হোৱা লাগিব, হাতৰ গৰমটো নিজৰ আৰু গৰমটো হলাই দিয়া, মানে ৰাইট এণ্ড লেফ্ট টাইপ। আৰু প্ৰথমতে উশাহ এৰি আৰু নিজৰ অলৰেডি আৰম্ভ হৈ গৈছে য়োগা, আৰু আমাৰ ইণ্টাৰনেশ্যনেল মেডেলিষ্ট য়োগা যদি ছেশ্যন হয় অনন্ত তাক পাহৰি যাব নোৱাৰি, কিন্তু অনন্ত ইণ্টাৰনেশ্যনেল মেডেলিষ্ট হয়। আৰু আজি কেনেকুৱা লাগিছে ৰাতিপুৱা? মজা, এইটো নিচিনা পৰিৱেশ আৰু হয়তো দ্বিতীয়বাৰ নাপাবও পাৰোঁ। কৈ দিয়ক, 2 তাৰিখে কি হ'ব? 2 তাৰিখে বৃহৎ য়োগাৰ ছেশ্যন এটা হ'বলৈ গৈ আছে শিৱসাগৰত আইকনিক চিটি হিচাপে। আমি সকলোৱে ইয়াত সহযোগ কৰাটো ভাল, দেহা থাকিলেহে বেহা। সেইকাৰণে আমি স্বাস্থ্যৰ প্ৰতি সজাগতা হৈ আমি ইয়াৰ প্ৰতি ধ্যান দিব লাগে। সেইটো কাৰণে সুস্বাস্থ্য অধিকাৰী যাতে আমি সকলোৱে হ'ব পাৰোঁ। আৰু শিৱসাগৰবাসী গৌৰৱৰ কথা, 7,500 মানুহ হ'ব, ধেমালি নহয়। গোটেই অল ইণ্ডিয়াৰ ভিতৰত শিৱসাগৰখন আইকনিক চিটি হিচাপে বাছি লৈছে। সেইকাৰণে আমি সকলোৱে সহযোগ কৰি আমাৰ শিৱসাগৰখন জাকত জিলিকা যাতে কৰিব পাৰোঁ, গোটেই বিশ্বত যাতে আমি জিলিকাই উঠাব পাৰোঁ, সেইটো কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে। আহি থাকক, চাওঁ কেনেকৈ কি প্ৰট'কল কৰি আছে। দিশত কৰিব না যিটো আপোনালোকৰ হিপছ মাচল থাকে, এই হিপছটো বেকলৈ কৰি বহিব, মানে আঁঠুটো আগলৈ দিব নালাগে, অনলি হিপছটো পিছলৈ পুছ কৰি দিব। পিছফালে চকী এখন বা টেবুল এখন দিলে যেনেকৈ আপোনালোকে বহিব বা টুল এখন দিলে, লাহেকৈ উশাহ এৰিম আৰু বহিম, তললৈ যাম শ্ল'লি, 1, 2, 3, গুড। আকৌ আমি থিয় হৈ লওঁ, এতিয়া আমি সন্মুখলৈ বহি লওঁ, দুটা হাত আমাৰ কঁকালত আহিব, নিজৰ বাওঁ ভৰিটো সোঁ ভৰিটো চলাই চাপি আহিব। এইখিনি আমাৰ আছিলে ষ্ট্ৰেচিং প্ৰট'কল মতে। এতিয়া আমি ৱাৰ্ম আপলৈকে যাম, ঠিক আছে? ৱাৰ্ম আপ কৰিম, জাম্পিং কৰি লওঁ। 17, 18, 19, 120, পাৰিছোনে? পাৰিছোনে? আৰু পাৰিম নে? আৰু পাৰিম, আৰু নকৰোঁ, কাইলৈ কৰিম। পুছ কৰিম, পেকলৈ যাব, ভৰি আঙুলিকেইটা পঠিয়াই হ'ম। 1, 2, ব্ৰিথিং নৰ্মেল দেই, উশাহটো ৰাখি থাকিব। 3, 4 and 5 and relax. আকৌ হাতকেইটা চাইডেদি তললৈ নামি আহিব। আৰু এইবাৰ কৰিব পাৰি নেকি? অ'কে, ধুনীয়া। যদি এনেকৈ লাগে আৰু য়োগা মানে কৰিব পাৰিব লাগিব, কিন্তু নোৱাৰা কাম কি? চক্ৰাসন কৰিম, দুটা হাত কঁকালত থাকিব, ভৰিটো আকৌ 2 বা 3 ইঞ্চি আমি গেপত মিলাই ল'ম, ভৰিটো বেছি বহলকৈ মেলি নাথাকিম, বেক ষ্ট্ৰেইট, লাহেকৈ উশাহ লওঁ। আৰু ইনষ্ট্ৰাক্টৰসকলক এবাৰ চাই ল'ব, আপোনালোকে যিসকল নতুন চাই ল'ব, যিসকল কালি আহিছে তেওঁলোকে কৰিব, ঠিক আছে? ইনষ্ট্ৰাক্টৰসকলে এবাৰ কৰিব, অৰ্ধচক্ৰ, হাত দুটা কঁকালত থাকিব আৰু বেকৰ ফালে বেণ্ডিং কৰিব। ষ্টাৰ্ট, নিজৰ লাম্বাৰ ৰিজিয়নটো বেকলৈ মাওলাই দিব, উশাহ লৈ থাকিব। 1, ব্ৰিথিং নৰ্মেল, 2, 3, ব্ৰিথিং নৰ্মেল, ৰিলেক্স। আকৌ সন্মুখলৈ চাব, নিজৰ স্থিতিত থাকিব। মহিলাটো উৰুৱাই নাই, অকণমান মহিলাটো উৰুৱাই দিয়ক, ভৰিকেইটা চেক কৰি দিব মানে।
Yes. Yes. এতিয়া আমি ভদ্ৰাসনত বহিম, আসনত বহিম। বেক ষ্ট্ৰেইট আৰু ভৰি হিলাই থকাটো ষ্টপ কৰি দিয়ক আৰু ভৰি এই আঁঠুটো যিমান পাৰে দুইটা ভৰি ফ্ল'ৰত টাচ কৰি থাকিব, টাচ কৰক মানে একদম পুৰা তলত লগাই দিব লাগে। চিধা থাকিব, বেক ষ্ট্ৰেইট থাকিব, আগলৈ চাই থাকিব, চকু একদম বন্ধ কৰি দিয়ক। আগলৈ চাওক, ভদ্ৰাসন, চকু বন্ধ, আগলৈ চাব। 1 2 3 and relax. নেক্সট আমি ইয়াৰ পিছৰ আসনটো চেষ্ট আগলৈ থাকিব, চোল্ডাৰটো দাঙি দিব নালাগে, হাতটো পুৰা ৰিলেক্স ৰাখিব, ইমান নালাগে। আমি ষ্টপ কৰিব কৰিছোঁ, ধুনীয়াকৈ তুমি ৰিলেক্স, এই চোল্ডাৰটো দাঙিব নালাগে ন। আৰু যদি মন যায় চকুকেইটা বন্ধ কৰি থ'ব পাৰে। কনচেণ্ট্ৰেট 1 ইতিমধ্যে 45 মিনিটছৰ যোনটো য়োগা ছেশ্যন হয় সেইটো শেষ হ'ল। এতিয়া ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল ঘৰলৈ গ'ল। এতিয়া বৰ্তমান ইনষ্ট্ৰাক্টৰ আৰু ট্ৰেইনাৰখিনি এই কাৰণে এটা প্ৰগ্ৰেম হৈ আছে। সেই প্ৰগ্ৰেমটো এনেকুৱা ধৰণৰ। আকৌ আমি চণ্ডীগড় হিমাচল হিচাপে প্ৰেক্টিছ কৰিলে মানে চেষ্টা শেষ কৰিম। এবাৰ সকলোৱে মিলি আকৌ নমস্কাৰ মন্ত্ৰত ল'ব, বেক ষ্ট্ৰেইট, চকু বন্ধ থাকিব, এবাৰ ওপৰ চেণ্টিং কৰি লাহেকৈ তললৈ চাম, চকু খুলিম আৰু সন্মুখলৈ চাম। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক আৰু শুভকামনাৰে আজি ছেশ্যন শেষ হৈছে। পুনৰ আপোনালোকক কাইলৈ 6টা বজাত ইয়াত উপস্থিতি কামনা কৰিলোঁ। জানে যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুনত যি অনুষ্ঠিত হ'ব তাৰ 100 দিনৰ আগৰ পৰা কাউণ্টডাউন চলি আছে আৰু কাউণ্টডাউনৰ যি 50তম দিন সেইটো আমাৰ ঐতিহাসিক এই শিৱসাগৰৰ শিৱ মন্দিৰৰ এই প্ৰাংগণত অনুষ্ঠিত হ'ব। আৰু শিৱদৌলৰ তলৰ পৰা মুক্তিনাথ চাৰিআলিলৈকে এই গোটেই পদপথছোৱাটো আমাৰ যোগা কৰা হ'ব। ইয়াতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইউনিয়ন মিনিষ্টাৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে আমাৰ পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহৰ সন্মানীয় মুখ্যমন্ত্ৰীসকলকো আমন্ত্ৰণ জনোৱা হৈছে। আমি আশা ৰাখিছোঁ যে অসমৰ বাহিৰৰ পৰা যিসকল ব্যক্তি আহি উপস্থিত হ'ব ইয়াত যোগাভ্যাস কৰিব, তেওঁলোকে ইয়াত ভাল পাব। আৰু এই পৰৱৰ্তী পৰ্যায়ত এই অনুষ্ঠানটোৰ যোগেদি আমি আশা ৰাখিম যে ঐতিহাসিক শিৱসাগৰে বিশ্বৰ চকুত এক ন ৰূপত ধৰা দিব আৰু শিৱসাগৰে পৰ্যটন ক্ষেত্ৰতো এক বিশেষ ভূমিকা পাব। গতিকে এই অনুষ্ঠানত অংশ ল'বৰ কাৰণে, এই অনুষ্ঠান সফল কৰি তুলিবৰ কাৰণে মই প্ৰতিজন শিৱসাগৰবাসীক উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ। এই অনুষ্ঠান অনুষ্ঠিত হ'ব অহা 2 মে' তাৰিখে পুৱা 6 বজাৰ পৰা ইয়াত সকলো ৰাইজ একত্ৰিত হ'ব আৰু 7 বজাৰ পৰা আমাৰ যোগাভ্যাস আৰম্ভ হ'ব। ধন্যবাদ। ইতিমধ্যে আমাৰ বিতুপন নায়ক ছাৰে কৈছিলে আপোনাক প্ৰগ্ৰেমটোৰ কথা। আমাৰ ইয়াত সকলো 5:30 আগতে উপস্থিত হ'ব লাগিব বা 5টা বজাত পালেও ভাল হ'ব, যিহেতু আমাৰ গোটেই টাউনখন ন এণ্ট্ৰি থাকিব। ছাৰে মোক জনাইছে তেওঁলোকে বহুত দূৰ খোজকাঢ়ি আহিব লাগিব, নিজৰ চুৰবিলাক হাতত লৈ আহিব লাগিব, গোটেই কাৰ্পেট পোৱা থাকিব, তাত খোজকাঢ়িব নোৱাৰি, মানে জোতালৈ এণ্ট্ৰি কৰিব নোৱাৰিব। আৰু যিহেতু আমাৰ 6টা বজাৰ পৰা আমাৰ প্ৰগ্ৰেম এছেম্বলি হ'ব, 6টাৰ পৰা 6:25 ভিতৰত বিভিন্ন ধৰণৰ আছে, চিটিং আইডিয়াছ আছে 6:25। তাৰপিছত জাতীয় সংগীত হ'ব 6:29 পৰা 6:30 ভিতৰত। ধুনীয়া এটা চিডিউল বনাই আছে। তেওঁলোকৰ যিটো টাইট চিডিউল আছে, যিটো আমাৰ যিসকল অনাৰেবল আমাৰ মিনিষ্টাৰ আহিব, যিসকল আমাৰ তেওঁলোকৰ স্পীচো প্ৰায় 3 মিনিট 4 মিনিট তেনেকৈ ৰখা আছে। আৰু একদম 7টা বজাৰ পৰা 7:45 ভিতৰত আমাৰ কমন য়োগা প্ৰট'কলখন হ'ব। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ, ইয়াত বিভিন্ন দল সংগঠন, বিভিন্ন স্কুল, বিভিন্ন কলেজ, সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াত সকলো কমন পিপুল, শিৱসাগৰ জিলাৰ সকলো নাগৰিকে, সৰু ল'ৰাৰ পৰা বৃদ্ধ বয়সলৈকে সকলো বয়সৰ মানুহে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এই অংশগ্ৰহণ কৰাৰ আখৰা হিচাপে আমি এইকেইদিন আমি শিৱদৌলৰ এই প্ৰাংগণতে আমি আখৰা কৰি আছোঁ। কাইলৈ আমাৰ ফাইনেল ৰিহাৰ্চেল হ'ব। আৰু যদি এতিয়াও আপোনালোকৰ এই অভিজিত চেনেলটো বা ব্লগটো যোনে চাই থাকে, তেওঁলোক যদি ছাবস্ক্ৰাইবাৰ হয়, তেওঁলোক যদি আহিব বিচাৰে এই চেনেলটোৰ জৰিয়তে, তেওঁ কাইলৈ ৰাতিপুৱা 6টা বজাৰ আগতে শিৱদৌলৰ প্ৰাংগণত উপস্থিত হ'ব। আৰু আজিলৈকে আমি কৰাইছোঁ কাইলৈৰ পৰা মুৰাৰজী দেশাই ইনষ্টিটিউট অফ য়োগা দিল্লীৰ পৰা তেওঁলোক ইনষ্ট্ৰাক্টৰ আহিছে। কাইলৈৰ পৰা তেওঁলোকে ইনষ্ট্ৰাকশ্যনখিনি আমাৰ ইয়াত আৰম্ভ কৰিব। ইয়াকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিলোঁ। ধন্যবাদ। চ' বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'। এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' এই চেনেলটোত পাই থাকিব, ইন'ভেশ্যন, ইনফৰ্মেশ্যন আৰু মটিভেশ্যনেল ভিডিঅ'। চাই থাকক অভিজিত দুৱা ব্লগ।